নমস্কাৰ ২৭ ছেপ্টেম্বৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ আপোনাক স্বাগতম জনাইছো আহক এই ভিডিঅ'টোত আমি আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ চাওঁতে দুৰ্গা পূজা পালেহি ৯ অক্টোবৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব আৰু সেই দুৰ্গা পূজাৰ প্ৰাক্ষণত পৰিবহণ বিভাগে জাননী জাৰি কৰিছে নীতি নিৰ্দেশনা দিছে আৰু আহ্বান জনাইছে যে আপোনালোকৰ যিসমূহ যান-বাহন আছে যান-বাহনৰ যিসমূহ নথিপত্ৰ ডকুমেন্টস আপোনাৰ ইন্সুৰেন্স হওক বা আপোনাৰ পলিউশন সাৰ্টিফিকেট হওক আৰসি গোটেইখিনি বস্তু আপডেট ৰাখিবলৈ কৈছে ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰিবহণ বিভাগে ইয়াক আপডেট কৰাৰ বাবে আহ্বান জনাইছে আৰু পথ সুৰক্ষাক লৈ অধিক সতৰ্ক হৈ পৰিছে দুৰ্গা পূজাৰ প্ৰাক্ষণত পৰিবহণ বিভাগ প্ৰাইভেট বা কমাৰ্চিয়েল অৰ্থাৎ আপোনাৰ ব্যক্তিগত বা আপোনাৰ ব্যৱসায়িক যিসমূহ যান-বাহন আছে প্ৰতিখন বাহনতে আপোনাৰ যিসমূহ নথিপত্ৰ আপডেট কৰাৰ বাবে আপোনাক আহ্বান জনাইছে পৰিবহণ বিভাগে ঠিক আছে দুৰ্গা পূজাৰ প্ৰাক্ষণত আপোনালোকে সেইভাবে নিজৰ যিসমূহ বাহন আছে বাহনৰ নথিপত্ৰসমূহ আপোনালোকে আপডেট কৰি লওক আৰু এই ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব বুলি পৰিবহণ বিভাগে জাননী জাৰি কৰিছে ই-ৰিক্সা চালকসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা নগাঁও জিলাৰ পৌৰসভাই এই ই-ৰিক্সা চালকসকলৰ বাবে কিছুমান নতুন নীতি নিৰ্দেশনা লৈ আহিছে এই নীতি নিৰ্দেশনাসমূহৰ ভিতৰত আছে তেওঁলোকে অনুজ্ঞাপত্ৰ অবিহনে কোনো ধৰণৰ ই-ৰিক্সা চালকে তেওঁলোকৰ ই-ৰিক্সাসমূহ চলাব নোৱাৰিব ঠিক আছে আৰু নেক্সট হৈছে যে তেওঁলোকৰ নগাঁও জিলাৰ যি পৌৰসভা আছে পৌৰসভাই যিকেইটা ৰাস্তা কোনকেইটা ৰাস্তাত যাব লাগে যিকেইটা ৰাস্তা নিৰ্ধাৰণ কৰি দিয়ে সেইকেইটা ৰাস্তাৰ বাহিৰে বেলেগ ৰাস্তাত যাব নোৱাৰিব আৰু তেওঁলোকে জোৰে তৰে ৰাস্তাৰ জোৰে তৰে পৰা তেওঁলোকে কোনো ধৰণৰ যাত্ৰীক তুলিব নোৱাৰিব আৰু যাত্ৰীক তোলাৰ সময়ত যাত্ৰীক যি ঠাইৰ পৰা তুলিব তোলাৰ সময়ত তেওঁলোকে বেছি সময় তাতে ৰব নোৱাৰিব চাৰিআলি বা তিনিআলি যিসমূহ স্থান আছে সেই স্থানসমূহৰ পৰা অলপ দূৰত তেওঁলোকে তেওঁলোকৰ যিখন ই-ৰিক্সা আছে ই-ৰিক্সাখন ৰখাই যাত্ৰীসকলক তুলিব লাগিব আৰু যাত্ৰীসকলৰ পৰা অতিৰিক্ত মাচুল ল'ব নোৱাৰিব তেওঁলোকৰ নিৰ্ধাৰণ কৰি দিয়া যিটো মাচুল সেই নিৰ্ধাৰণ কৰি দিয়া মাচুলটোৰ বাহিৰে অতিৰিক্ত মাচুল যাত্ৰীসকলৰ পৰা ল'ব নোৱাৰিব আৰু তেওঁলোকে কোনো ধৰণৰ যি খুৰা তেওঁলোকে পান কৰিব নোৱাৰিব আৰু অনুজ্ঞাপত্ৰৰ অবিহনে তেওঁলোকে তেওঁলোকৰ যিখন ই-ৰিক্সাখন চলাব নোৱাৰিব বুলি নগাঁও জিলাৰ পৌৰসভাই ঘোষণা কৰিছে নীতি নিৰ্দেশনা দিছে আৰু তেওঁলোকলৈ আৰু এটা কথা কৈছে যে যদিহে তেওঁলোকে এইসমূহ নীতি নিৰ্দেশনা নামানে তেওঁলোকে ৫০০ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি নগাঁও জিলাৰ পৌৰসভাই ঘোষণা কৰিছে চৰকাৰী কাৰ্যালয়ৰ যিসমূহ নথিপত্ৰ থাকে ফাইল থাকে সেই সকলো নথিপত্ৰ বা ফাইলত অসমীয়া ভাষা বাধ্যতামূলক কৰিব আৰু অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ লগতে কম্পিউটাৰত যিসমূহ নথিপত্ৰ বনোৱা হয় সেই সমূহতো অসমীয়া ভাষা প্ৰয়োগ কৰিব বুলি গোলাঘাট জিলাৰ আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি গোলাঘাট জিলাৰ যি আয়ুক্ত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে পুলক মহন্তই এই কথা ঘোষণা কৰিছে যে অফিস কাছাৰী গোলাঘাটৰ যিসমূহ অফিস কাছাৰী আছে তাৰ যিসমূহ ফাইল আছে নথিপত্ৰ আছে সকলোতে অসমীয়া ভাষাটো বাধ্যতামূলক কৰা হ'ব বুলি দায়িত্বভাৰ গ্ৰহণ কৰি জিলাৰ আয়ুক্ত গৰাকীয়ে ঘোষণা কৰিছে গোলাঘাট জিলাৰ জিলা আয়ুক্ত গৰাকীয়ে ঘোষণা কৰিছে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰি অসমীয়া ভাষা তেওঁ বাধ্যতামূলক কৰিব যিসমূহ কম্পিউটাৰত লিখা যিসমূহ ডকুমেন্টস হয় সেই ডকুমেন্টসমূহটো অসমীয়া ভাষাটো বাধ্যতামূলক কৰা হ'ব বুলি ঘোষণা কৰিছে ব্যৱসায়িক যিসমূহ প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ যিসমূহ নাম ফলক থাকে অৰ্থাৎ ফ্ৰণ্টত যিখন বেনাৰ থাকে বেনাৰখনত অসমীয়া ভাষা লিখিবৰ বাবে অসমীয়া ভাষাত তেওঁলোকৰ বেনাৰসমূহ লিখিবৰ বাবে ডিব্ৰুগড়ত প্ৰতিবাদ কৰিছে জাতীয় দল সংগঠনে প্ৰায় ৩২টা জাতীয় দল সংগঠনে তেওঁলোকৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবৰ বাবে ৭ দিনৰ সময়সীমা বান্ধি দিয়াৰ পাছতো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অসমীয়া ভাষাত তেওঁলোকৰ নাম ফলকসমূহ আপডেট নকৰা অৰ্থাৎ নাম ফলকসমূহ অসমীয়া ভাষাত নিলিখাৰ বাবে কলা ৰঙৰ চিয়াহী সানিছে বুলি বাতৰি প্ৰকাশ পাইছে নাম ফলকসমূহ ব্যৱসায়ৰ যিসমূহ প্ৰতিষ্ঠান আছে ব্যৱসায় প্ৰতিষ্ঠানসমূহ ডিব্ৰুগড়ৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ তেওঁলোকৰ নাম ফলকত অসমীয়া ভাষাটো ব্যৱহাৰ কৰাৰ বাবে ৭ দিনৰ সময়সীমা বান্ধি দিয়াৰ পাছতো তেওঁলোকে কোনো ধৰণৰ আপডেট নকৰাৰ বাবে ৩০টা জাতীয় দল সংগঠনে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে আৰু আপোনালোকেও ভাবেনে যে আপোনালোকৰ যিখন নিজৰ জিলা হয় নিজৰ যিটো এলেকা হয় এৰিয়াটোত
যিসমূহ প্ৰতিষ্ঠান আছে ব্যৱসায় প্ৰতিষ্ঠানৰ নামৰ লগত অসমীয়া ভাষাটো হোৱাটো আপোনালোকে বিচাৰে নে যদি বিচাৰে আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব দুৰ্গা পূজাৰ পূৰ্বে পিএম কিষাণৰ যি 18 নম্বৰ কিস্তি সোমাব বুলি কেন্দ্ৰই জাননী জাৰি কৰিছে 5 অক্টোবৰ মানত আপোনালোকৰ যি পিএম কিষাণৰ যি ধন অৰ্থাৎ 18 নম্বৰ যিটো কিস্তি 18 নম্বৰ ইনষ্টলমেন্টটো সোমাব বুলি কৈছে কেন্দ্ৰই ঠিক আছে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব তাৰ কাৰণে আপোনালোকৰ যি ইকেৱাইচি আপোনালোকে সম্পূৰ্ণ কৰি থব লাগিব আপোনালোকৰ যি বেংক একাউন্ট আছে বেংক একাউন্ট আপোনালোকে আপ টু ডেট ৰাখিব আৰু আপোনালোকৰ আধাৰত যদিহে কিবা প্ৰবলেম হৈ আছে অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডত যদি কিবা প্ৰবলেম হৈ আছে যদি কিবা নাম আপডেট কৰিব লগা হৈ আছে বা কিবা যদি আপোনাৰ ঠিকনা অৰ্থাৎ এড্ৰেছ যদি কিবা খেলিমেলি হৈ আছে সেইখিনি আপোনালোকে আপডেট কৰি ৰাখিবৰ কাৰণে কৈছে বেংকৰ যিখন পাসবুক আছে পাসবুকখন আপোনালোকে আপ টু ডেট কৰি ৰাখক আৰু পিএম কিষাণৰ যিটো ইকেৱাইচি টো আপোনালোকে আপ টু ডেট কৰি ৰাখক ঠিক আছে যদি আপোনালোকৰ ইকেৱাইচি কৰা নাই আপোনালোকে পিএম কিষাণ যিটো মোবাইল এপ আছে মোবাইল এপটোৰ জৰিয়তে আপোনালোকে ইকেৱাইচি কৰিব পাৰে ইতিমধ্যে পিএম কিষাণৰ 17টা কিস্তি দিয়া হৈ গৈছে আৰু এতিয়া নেক্সট অক্টোবৰ মাহত আহি আছে দুৰ্গা পূজাৰ আগে যিটো 18 নম্বৰ ইনষ্টলমেন্ট অৰ্থাৎ 18 নম্বৰ কিস্তিৰ ধন বেংকৰ একাউন্টত সোমাব হিতাধিকাৰী পিএম কিষাণৰ ঠিক আছে তাৰ বাবে আপোনালোকে ইকেৱাইচি আপডেট কৰি ৰাখক পিএম কিষাণ এপৰ যদি আপোনালোকে কৰিব পাৰিব অনলাইনত আপোনালোকে পিএম কিষাণৰ যি ওয়েবসাইট আছে ওয়েবসাইটত ইকেৱাইচি কৰিব পাৰিব বা যদিহে আপোনালোকে নিজৰ ইকেৱাইচি নিজে কৰিব নোৱাৰে তেতিয়া আপোনালোকে সিএসসি চেণ্টাৰত গৈ আপোনালোকৰ পিএম কিষাণৰ যিখন ইকেৱাইচি আপোনালোকে আপ টু ডেট কৰি ৰাখক তেতিয়াহে আপোনালোকে যিটো 18 নম্বৰ কিস্তি পিএম কিষাণৰ আপোনালোকৰ বেংকৰ একাউন্টত সোমাব অন্যথায় আপোনালোকে পিএম কিষাণৰ 18 নম্বৰ কিস্তি পাবলৈ সক্ষম নহব বুলি কেন্দ্ৰই ইতিমধ্যে জনাই দিছে পৰ্যটকসকলৰ বাবে ভাল খবৰ বৰ্তমান আকৌ যি আপোনাৰ পৰ্যটনৰ যি পৰ্যটনৰ দিনসমূহ আকৌ ঘূৰি আহিছে নতুনকৈ পৰ্যটন হৈছে কাজিৰঙাৰ যি পৰ্যটন এই পৰ্যটন খুলি দিছে আৰু অহা 27 ছেপ্টেম্বৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি 2024-25ৰ যি ইকো টুৰিজম সিজন তাৰ বাবে পৰ্যটকসকলৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হৈছে অহা 27 ছেপ্টেম্বৰৰ পৰা ঠিক আছে যদিহে আপোনালোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাম বুলি ভাবি আছে 27 ছেপ্টেম্বৰৰ পৰা আপোনালোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু যি সংৰক্ষিত বাঘৰ যি প্ৰকল্প আছে প্ৰকল্প 27 ছেপ্টেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি তেওঁলোকে জনাইছে আৰু এই যি 2024-25 সিজন যি ইকো টুৰিজম সিজন আছে ইকো টুৰিজম সিজনত যিটো ওয়েডনেসডে অৰ্থাৎ বুধবাৰে কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ থাকিব বুলি কৈছে সপ্তাহটোৰ প্ৰতি বুধবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ থাকিব বাকি কেইটা বাৰত আপোনালোকে যাব পাৰিব 27 ছেপ্টেম্বৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিব বুলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি কৰ্তৃপক্ষ জাননী যোগে জনাইছে পিএম সূৰ্যঘৰ যি আঁচনি আছে আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে পিএম সূৰ্যঘৰ আঁচনিৰ জৰিয়তে আপোনালোকে বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব পিএম সূৰ্যঘৰ আঁচনি মানে হৈছে কি এই আঁচনিখন হৈছে আপোনাক সাবসিডি দিব আপোনাক সাহায্য দিব ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে আপোনালোকে সোলাৰ পেনেল নিজৰ ঘৰত লগাব পাৰিব ঠিক আছে ইয়াৰ কাৰণে এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুয়োৱে আপোনাক সাহায্য দিব অৰ্থাৎ সাবসিডি দিব 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে 30,000 টকা আৰু অসম চৰকাৰে 15,000 টকাকৈ দিব বুলি ঘোষণা কৰিছে পিএম সূৰ্যঘৰ আঁচনিৰ বাবে আৰু মাত্ৰ 5,000 টকাতে আপোনালোকে 1 কিলোৱাটৰ যি সোলাৰ পেনেল লাভ কৰিব বুলি জনাইছে আৰু এই যি আপোনাৰ পিএম সূৰ্যঘৰ আঁচনিৰ আবেদন আপোনালোকে আপোনাৰ ওচৰৰ ডাকঘৰতে আবেদন কৰিব পাৰে বা নহলে আপোনালোকে pmsuryaghar.gov.in যি ওয়েবসাইট আছে ওয়েবসাইটত গৈ পিএম সূৰ্যঘৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰে আৰু পিএম সূৰ্যঘৰ আঁচনিৰ অধীনত আপোনালোকে যি সোলাৰ পেনেল আছে সোলাৰ পেনেলৰ কাৰণে সোলাৰ পেনেল লবৰ কাৰণে আপোনালোকে সাবসিডি পাব ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইটাৰে পৰা প্ৰায় 30,000 দিব কেন্দ্ৰ চৰকাৰে আৰু অসম চৰকাৰে দিব আপোনাক 15,000 টকা গটিকে যদিহে আপোনালোকে পিএম সূৰ্যঘৰ আঁচনিৰ সুবিধা লব বিচাৰিছে সোলাৰ পেনেল লব বিচাৰিছে আৰু এই সোলাৰ পেনেলসমূহ 1 কিলোৱাট সোলাৰ পেনেলৰ যি আপোনাৰ মূল্য মাত্ৰ 5,000 টকাতে চৰকাৰে দিব বুলি ঘোষণা কৰিছে যদি আপুনি পিএম সূৰ্যঘৰ আঁচনিখনৰ বাবে আবেদন কৰিব বিচাৰে আপোনাৰ ওচৰৰ ডাকঘৰ বা নহলে pmsuryaghar.gov.in যি অফিচিয়েল ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইটত আপোনালোকে আবেদন কৰিব পাৰে
ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ কালি বাহিছিলে সুখবৰ আজি বাহিছে সুখবৰ কালি সুখবৰটো আছিলে কি মিউচুৱেল ট্ৰান্সফাৰ আজি যিটো সুখবৰ ওলাইছে সুখবৰটো হৈছে কি মাতৃ পিতৃ বন্দনা আঁচনিৰ জৰিয়তে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলে 6 নৱেম্বৰৰ পৰা 5 দিনকৈ ছুটি লাভ কৰিব মাতৃ পিতৃ বন্দনা আঁচনিৰ জৰিয়তে 6 দিন আপোনালোকে 6 নৱেম্বৰৰ পৰা 5 দিনৰ কাৰণে আপোনালোকে ছুটি লাভ কৰিব আৰু তাৰ কাৰণে নিৰ্দিষ্ট পৰ্টেল চৰকাৰে ওপেন কৰি দিছে এই নিৰ্দিষ্ট পৰ্টেলত আপোনালোকে আবেদন কৰিব লাগিব 6 নৱেম্বৰৰ পৰা আপোনালোকৰ এই 5 দিনীয়া ছুটিটো আপোনালোকে পাব মাতৃ পিতৃ বন্দনা আঁচনিৰ জৰিয়তে গতিকে ৰাজ্যৰ যিসকল চৰকাৰী চাকৰিয়াল আছে চৰকাৰী চাকৰিয়ালসকলৰ বাবে এটা সুখবৰ যদি আপুনি চৰকাৰী চাকৰিয়াল তেতিয়া আপোনালোকে এই মাতৃ পিতৃ বন্দনা আঁচনিৰ জৰিয়তে 6 নৱেম্বৰৰ পৰা 5 দিনৰ ছুটিৰ বাবে আবেদন কৰক এই নিৰ্দিষ্ট পৰ্টেল ওপেন কৰি দিছে চৰকাৰে তাত গৈ আপোনালোকে আপোনালোকৰ যি ছুটি এটা লিভৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে সংবাদ মাধ্যমৰ জৰিয়তে আমি বৰ্তমান গম পাইছো যে এই যে মধ্যপ্ৰাচ্য যি যুদ্ধসদৃশ পৰিৱেশৰ বাবে তাতে যে অস্থিৰ এক পৰিৱেশ হৈছে লেবাননত ইজৰাইলে ভয়ংকৰ বিমান দুৰ্ঘটনা কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দূতাবাসে জাননী জাৰি কৰিছে আৰু জাননী জাৰি কৰি কৈছে যে লেবাননত যিসকল ভাৰতীয় আছে তেওঁলোকক অতি সোনকালে লেবানন এৰিবৰ বাবে ভাৰতীয় যি দূতাবাস আছে লেবাননত সেই ভাৰতীয় দূতাবাসে জাননী জাৰি কৰিছে মধ্যপ্ৰাচ্যৰ যি ইজৰাইল আৰু লেবাননত তেওঁলোকৰ যি যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হৈছে তাৰ বাবে অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূতাবাসে লেবাননত বাস কৰা ভাৰতীয়সকলক লেবানন অতি সোনকালে এৰিবৰ বাবে তেওঁলোকক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে প্ৰায় 130 কোটি টকাৰ তিনিটা পৰম যি ৰুদ্ৰ সুপাৰ কম্পিউটাৰ আছে পৰম ৰুদ্ৰ সুপাৰ কম্পিউটাৰ তিনিটা মুকলি কৰিছে প্ৰায় 130 কোটি টকাৰ এই যি সুপাৰ কম্পিউটাৰসমূহ ব্যৱহাৰ কৰা হয় গৱেষণাৰ কামত যাতে এই গৱেষণাৰ জৰিয়তে ভাৰতক আৰু অধিক আগবঢ়াই নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰম ৰুদ্ৰ যি সুপাৰ কম্পিউটাৰ তিনিটা নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰম ৰুদ্ৰ সুপাৰ কম্পিউটাৰ কেইটা মুকলি কৰিছে আৰু হাই পাৰফৰমেন্স কম্পিউটাৰ চিষ্টেম HPC হাই পাৰফৰমেন্স কম্পিউটিং চিষ্টেম মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 130 কোটি টকা মূল্যৰ এই কম্পিউটাৰসমূহ পুনে দিল্লী আৰু কলকাতাত পদাৰ্থ বিজ্ঞান আৰ্ট সায়েন্স অৰ্থাৎ পৃথিৱী বিজ্ঞান আৰু ব্ৰহ্মাণ্ড বিজ্ঞানৰ ক্ষেত্ৰত উন্নত গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হ'ব বুলি জনাইছে আৰু এই যি সুপাৰ কম্পিউটাৰ জৰিয়তে ভাৰতৰ যি বতৰ আৰু জলবায়ু গৱেষণাত অধিক উন্নতি লাভ কৰিব আৰু অধিক শক্তিশালী হৈ পৰিব ভাৰতৰ যি বতৰ আৰু জলবায়ু গৱেষণাৰ ক্ষেত্ৰত ভাৰতে অধিক উন্নতি লাভ কৰিব বুলি আশা কৰা হৈছে এই পৰম ৰুদ্ৰ যি সুপাৰ কম্পিউটাৰ আছে সুপাৰ কম্পিউটাৰ কেইটা নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে দিল্লী পুনে আৰু কলকাতাত পদাৰ্থ বিজ্ঞান পৃথিৱী বিজ্ঞান আৰু ব্ৰহ্মাণ্ড বিজ্ঞানৰ গৱেষণাৰ বাবে এই সুপাৰ কম্পিউটাৰ কেইটা মুকলি কৰিছে বুলি জনা গৈছে আপোনালোক সকলোৱে হয়তো ইউপিআই পেমেন্ট কৰে আপোনালোকে কিবা কিনিবৰ সময়ত ইউপিআই পেমেন্ট কৰে মোবাইল ৰিচাৰ্জৰ সময়ত ইউপিআই পেমেন্ট কৰে কাৰেন্টৰ বিল গেছৰ বিল যিসমূহ আজিকালি বেছিভাগ মানুহে কি কৰে কেছ পইচাৰ সলনি ইউপিআই ইউজ কৰে লোকেল সাৰ্কলছৰ শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে যদিহে যি আপোনালোকে ইউপিআই ইউজ কৰে ইউপিআই যদিহে ট্ৰানজেকচন ফিজ অৰ্থাৎ লেনদেনৰ যদিহে মাসুল লগাই দিয়ে তেতিয়া 75% ইউজাৰে অৰ্থাৎ 75% ইউজাৰে ইউপিআই ব্যৱহাৰ কৰা বন্ধ কৰি দিব বুলি লোকেল সাৰ্কলছৰ এক অধ্যয়নত প্ৰকাশ পাইছে ঠিক আছে তেওঁলোকে সমীক্ষা চলাইছিল আৰু সমীক্ষাত পোহৰলৈ আহিছে কাৰণ এতিয়া আমি যেটো ইউপিআই যেটা ইউজ কৰো আপোনালোকে যেতিয়া পইচা যেতিয়া ইউপিআই দিয়ে কিউআৰ স্ক্যান কৰি যেতিয়া আপোনালোকে পইচা দিয়ে পইচাত কোনো ধৰণৰ ট্ৰানজেকচন ফিজ দিব নালাগে ঠিক আছে আপোনালোকে ট্ৰানজেকচন ফিজ দিব নালাগে কিন্তু মোবাইল ৰিচাৰ্জ বা এনেকুৱা কিবা ধৰণৰ প্লেটফৰ্ম ফিজ দিব লাগে কিন্তু ইউপিআই যেতিয়া আপোনালোকে ট্ৰানজেকচন কৰে কাবলে পইচা ট্ৰান্সফাৰ কৰিছে আপুনি কিউআৰ স্ক্যান কৰি কিবা কিনিছে তেতিয়া কোনো ধৰণৰ ট্ৰানজেকচন ফিজ দিব নালাগে যদি ট্ৰানজেকচন ফিজ দিব লগা হয় তেতিয়া 75% ইউজাৰে এই ইউপিআই ব্যৱহাৰ কৰা বন্ধ কৰিব বুলি লোকেল সাৰ্কলছৰ এক প্ৰতিবেদনত এক সমীক্ষা চলাইছিল এই সমীক্ষাত প্ৰকাশ পাইছে
এতিয়া যি আপোনালোকে বেলেগ দেশলৈ যায় বেলেগ দেশলৈ গলে আপোনালোকৰ কি হয় ভিসাৰ প্ৰয়োজন হয় আৰু এতিয়া বেছিভাগ দেশে ই ভিসা প্ৰৱৰ্তন কৰিছে ঠিক আছে ঠিক তেনেকৈ জিম্বাবৱে এতিয়া ই ভিসাৰ প্ৰৱৰ্তন কৰিছে ভাৰতীয়সকলৰ লগতে প্ৰায় 118খন দেশৰ যাত্ৰীসকলৰ বাবে ই ভিসাৰ প্ৰৱৰ্তন কৰিছে জিম্বাবৱে আপোনালোকে যেতিয়া জিম্বাবৱেলৈ যাব জিম্বাবৱেলৈ ই ভিসা লাভ কৰিবৰ বাবে আপোনালোকে কমেও যাত্ৰীসকলে কমেও 72 ঘণ্টাৰ আগতে অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ পাছত আপোনালোকে যি ই ভিসা পাব এই ই ভিসাৰ জৰিয়তে আপোনালোকে জিম্বাবৱেলৈ যাব পাৰিব জিম্বাবৱেত থাকিব পাৰিব জিম্বাবৱেৰ যি পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ বাবে জিম্বাবৱেৰ চৰকাৰে এই ই ভিসা প্ৰৱৰ্তন কৰিছে বুলি জনা গৈছে অহা সপ্তাহত অৰ্থাৎ অক্টোবৰ মাহত মুম্বাইৰ প্ৰথমটো আন্ডাৰগ্ৰাউণ্ড মেট্ৰো মুকলি কৰা হ'ব বুলি জনাইছে মুম্বাইৰ যি আন্ডাৰগ্ৰাউণ্ড মেট্ৰোৰ কাম বৰ্তমান চলি আছে আংশিকভাৱে মুকলি কৰিব বুলি কৈছে এটো কমপ্লিট হ'ব 2025 চনৰ পিছত এটো 25 চনৰ ভিতৰত এটো সম্পূৰ্ণ হ'ব বুলি জনাইছে আৰু আংশিকভাৱে অহা যি অক্টোবৰ মাহ আহি আছে অৰ্থাৎ অহা সপ্তাহত ইয়াৰ আংশিকভাৱে মুকলি কৰা হ'ব বুলি জনাইছে আৰে ডিপুট আৰু বান্দাকুলাৰ্ছ কমপ্লেক্স আৰে ডিপুট আৰু বান্দাকুলাৰ্ছ কমপ্লেক্সৰ মাজত এই সংযোগ যি সংযোগ আছে সংযোগ মুকলি হ'ব আংশিকভাৱে বুলি কৈছে আৰু প্ৰথম পৰ্যায়টোতে হাত কৰিব যেতিয়া আপোনালোকে এই আন্ডাৰগ্ৰাউণ্ড মেট্ৰো যাব আন্ডাৰগ্ৰাউণ্ড মেট্ৰোত গলে আপোনালোকৰ যিটো ট্ৰেভেল টাইম অৰ্থাৎ আপোনালোকৰ অহা যোৱা কৰাৰ যিটো সময় যথেষ্ট হ্ৰাস কৰিব আৰু সম্পূৰ্ণ কাৰ্যক্ৰম যেতিয়া হ'ব সেই আন্ডাৰগ্ৰাউণ্ড মেট্ৰোটো তেতিয়া প্ৰতিদিনে 13 লাখ যাত্ৰী অহা যোৱা কৰিব পাৰিব বুলি জনা গৈছে আৰু ইয়াৰ ফলতে তাৰ যি সমূহ ট্ৰাফিক অৰ্থাৎ নগৰীয়া যি গতিশীলতা উন্নত হ'ব আৰু অৰ্থনৈতিক উন্নয়নত যি মুম্বাইৰ আন্ডাৰগ্ৰাউণ্ড মেট্ৰোৱে অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব বুলি জনা গৈছে অৰ্থাৎ অহা অক্টোবৰ মাহত আন্ডাৰগ্ৰাউণ্ড মেট্ৰোৰ আংশিকভাৱে মুকলি হ'ব বুলি জনা গৈছে যদিহে আপুনি আমাৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে আমাৰ যি ডেইলি যি খবৰ অৰ্থাৎ ডেইলি যি নিউজ হয় ডেইলি নিউজ আপোনালোকে পাবলৈ পাই থাকিব আৰু আমি সন্ধিয়া সময়ত আমাৰ চেনেলত অকল ৰাজ্য বুলিয়ে নহয় ৰাজ্য দেশ বিদেশ আমি এজ এ কাৰেণ্ট এফেয়াৰ্স আমি খবৰসমূহ সন্ধিয়া সময়ত আমি আমাৰ চেনেলত আপলোড কৰোঁ গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ৰাতিপুৱাৰ খবৰৰ লগতে সন্ধিয়াৰ খবৰো আপোনালোকে পাবলৈ সক্ষম হ'ব ধন্যবাদ